হেল্ল' গাইছ, মই এয়া উঠিছোঁ। উঠি মায়ে বকি আছে, বহুত দেৰিকৈ উঠিছোঁ। উঠি পেলাই গৈ পেলাই এয়া দেখিছা, শুনক কি গালি পাৰে। কি কৈ আছে সুধো, মন্তব্য অলপ কৈ দিয়া। পাঞ্চকৰ খেল এয়া খেল আমাৰ ওচৰৰ সৰু সৰু ল'ৰা ছোৱালী খেলি আছিলোঁ। এনেই অকণমান ফূৰ্তি আৰু আবেলি সময়কণ। আমাৰ মৰম লগা ছাগলীকেইটা আমাক বহুত দিগদাৰ কৰিছে, কিবা খোৱা বস্তু দিছে বুলি। এটা খুচিয়ে দিছেগৈ। এই আমাৰ ডাঙৰ মামা ছাগলীকেইটাৰ লগত অকণ খেলিছে। বাৰীখন দেখামগে। এই আমাৰ বাৰী, নতুনকৈ আমি খেতি কৰিছোঁ। বাৰীখন আপুনি চাওক। এইবোৰ জিকা পুলি উঠাই নাই, অলপ দিন আছে আৰু অকণমান আগলৈ গৈ দেখাম ভালকৈ। গাঁৱৰ এইবোৰ পৰিৱেশ বহুত ভাল লাগে। ৰাতিপুৱা শুই উঠি যেতিয়া যাওঁ, বহুত সুন্দৰ পৰিৱেশ। এইবাৰ আমাৰ তিয়ঁহ খেতি কৰিছিলোঁ। তিয়ঁহৰ ফুল ফুলিছে। বহাগ বিহুৰ আগত আপোনালোকে যদি চাটৰ কাৰণে দৰকাৰ হয়, মোক যোগাযোগ কৰিব পাৰে। গৰু চাটৰ কাৰণে বহাগ বিহুত বিকিম। মানে নতুনকৈ কৰিছোঁ খেতি, ভাল হৈছে নে বেয়া হৈছে কমেণ্ট কৰি জনাব। আমাৰ তিয়ঁহ এয়া বিনছ, ফ্ৰেঞ্চবিন হয়। ফুল ফুলিছে আৰু কেইদিনমানৰ পিছতে ওলাব। মূলা দিছিলোঁ, এইখন জ্বলি গ'ল। মূলাখন ভাল নহ'ল, পানীৰ অভাৱত। বৰষুণো বহুত দিন নাই। এয়া আলু, এইবোৰ বিনছ। এয়া দাংবডি কৰিছোঁ। এইখন গোটেই বাৰীখন আপোনালোকক দেখাইছোঁ। প্ৰথম ভিডিঅ' বনাইছোঁ, ইমান হেৰি নাই, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।